হেল্ল' এভৰিৱান, মোৰ ছেকেণ্ড মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ব্লগটোত মই পূজাৰ নৱমী আৰু দশমী দুদিনৰ ভিডিঅ' এড কৰি দিছোঁ। আপলোড দিয়া দেৰিয়ে হ'ল বাৰু। এয়া নৱমী দিনা আমি সাজি কাচি ধুনীয়াকৈ পূজালৈ বুলি ওলালোঁ। প্ৰথমতে আমি গ'লোঁ চাবলৈ নগাঁৱৰ আইটিআইৰ পূজা। আইটিআইৰ পূজা বুলি ক'লেতো সকলোৱে জানেই নহয়নে কিমান বিখ্যাত। ইয়াৰ মণ্ডপটো বনাইছিল টাইটানিকৰ আৰ্হিত। খুব ধুনীয়া লাগিল চাই। বহু সময় লাইন পতাৰ পিছত ফাইনেলি আমি দেৱী মাৰ দৰ্শন কৰিলোঁ। তাৰ পৰা ওলাই আমি গ'লোঁ বেংগলী পূজা বাৰীলৈ বুলি। ইয়াতো প্ৰতি বছৰৰ দৰে আটক ধুনীয়াকৈ মণ্ডপটো সজাই তুলিছিল। এইবাৰৰ ইয়াৰ থিমটো আছিল সাগৰৰ তলি ভাগ। বহুত ধুনীয়া লাগিল। সাগৰৰ তলিত যি বস্তু পোৱা যায় সকলোবোৰ ইয়াত দেখুৱাবলৈ চেষ্টা কৰিছিল। তাৰ পৰা আমি ওলাই কিবা কিবি খাই ঘৰলৈ বুলি আহিলোঁ। আকৌ পিছদিনা দশমী চাবলৈ বুলি ওলালোঁ। দশমী দিনাখন যে ৰাস্তাৰ কাষতে থিয় হয় বা বহি দুৰ্গা দেৱীবোৰ যে নিয়ে বিসৰ্জন দিবলৈ, ইমান যে ভাল লাগে নহয়নে চাই। মোৰ পিছে বিৰাট ভাল লাগে দেই। আকৌ পিছে পিছে যে নাচি বাগি যায়, মোৰ বিৰাট ভাল লাগে। এইগৰাকী দেখিছেনে, এইগৰাকী দুৰ্গা দেৱীৰ লগত যিসকল দেৱ দেৱী আছিলে একাদিক্ৰমে সজাই নিছিল এখন দীঘলীয়া ট্ৰাকত। বহুত ধুনীয়া লাগিছিল চাই। অৱশ্যে কাৰেণ্টটো কাটি থোৱাৰ বাবে অলপ প্ৰব্লেম দিছিল বাৰু। এয়া চাওকচোন, ইমান ধুনীয়াকৈ নাচি বাগি গৈছে সকলোৱে। বহুত ভাল লাগে নহয়নে চাই। কিন্তু পিছদিনাখনৰ পৰাহে বহুত বেয়া লাগে। আমিও নাচিলোঁ আৰু অলপ চলপ এয়া ফূৰ্তি কৰিলোঁ। তাৰপিছত আমি ফটো ভিডিঅ' উঠি কৰি ধুনীয়াকৈ ঘৰলৈ ওলালোঁ। মই লাষ্টত কেইখনমান ফটো ইয়াতে লগাই দিম বাৰু, আপোনালোকে চাব পাৰিব। মোৰ মা, ভণ্টি, খুৰা, জীয়েক, মই সকলো আছোঁ দেই এই ফটো কেইখনত। বাৰু আজিলৈ আহিছোঁ, আকৌ লগ পাম নেক্সট এটা মিনি ভ্লগৰ সৈতে। আজিলৈ বাই বাই।